ফ্ৰেণ্ডছ, আজি সন্ধিয়াৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া 7টা বাজিব আৰু 10-15 মিনিটমান বাকী আছে। ফ্ৰেণ্ডছ, মই নিবেদিতা কিটচেন এণ্ড ব্লগৰ এটা সুন্দৰ ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, দেখিছে ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ, এফালে যাব ওলাইছোঁ। মানে আমি 4টা, মানে হাজবেণ্ড, মই আৰু ল'ৰা ছোৱালীকেইটালৈ নেপাল যাম। ল'ৰাটোৰ চকু চেকআপ আছে আৰু তাক যোৱা নৱেম্বৰ মাহতে চকু দেখুৱাবলৈ গৈছিলোঁ, চশমা দিছিলে আৰু তেতিয়া মানে 3 মাহৰ পিছত চেকআপত মাতিছিলে। কিন্তু তাৰ স্কুল খুলি গ'ল আৰু মানে বহুত অসুবিধাৰ মাজত মানে নিয়া নহ'ল। আৰু এতিয়া স্কুল খুলিব 25 তাৰিখৰ পৰা, সেইকাৰণে এতিয়া তাক চকুকেইটা চেকআপ কৰাই লৈ আহোঁ। পিছত সেইটো টাইম নাপাম। আৰু আমাৰ 9টা বজাত ট্ৰেইন আছে কামাখ্যা গেটৰ পৰা, আমি যাব ওলাইছোঁ। এওঁলোক ৰাস্তাত আছে, উবেৰ মাতিছে। ব'লক ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণৰূপে শেষলৈকে। কেনেকৈ যাম, কি কৰোঁ, সকলোখিনি আপোনালোকক দেখুৱাম। এয়া আমাৰ যাত্ৰা আৰম্ভ। জুম অকণ এইফালে চাই দিয়া। জুম, এয়া পিহু, এয়া আমাৰ ড্ৰাইভাৰ দাদা। গৈ আছোঁ। 7:15 হৈছে। ট্ৰেইন আছে আমাৰ 9টা বজাত। আহি পেলাই কামাখ্যা জংচন পাই গ'লোহি। আমি 1 ঘণ্টা আগতে পালোহি। ভাবিছিলোঁ ৰাস্তাত বহুত জাম পাম নেকি, কিন্তু ভগৱানৰ কৃপাত আজি একো জাম নাই, সোনকালে পালোহি। আৰু এয়াই হৈছে কামাখ্যা জংচন। 3 নম্বৰ ট্ৰেকত আছে, আমি আছোঁ 1 নম্বৰ ট্ৰেকত। এতিয়া আমি ওপৰৰ চিৰি দি পাৰ হ'ব লাগিব। ইয়াত টিকলি মানে বাপেকৰ ওচৰলৈ দৌৰিছে। এইখন আমি যোৱা ট্ৰেইনখন নকৰে, তেনেকৈ নকৰে আমাৰ। ট্ৰেইনখন যাব 9টা বজাত, কিন্তু আমি সোনকালে আহি গ'লোঁ। 1 ঘণ্টা আগতে আহি গৈছোঁ, কাৰণ ৰাস্তাত বহুত জাম থাকে। সেইকাৰণে আমি 1 ঘণ্টা আগতে ওলাই গ'লোঁ, কিন্তু আজি ইমান জাম নাপালোঁ। যিটো বুলি ভাবি ওলালোঁ আগত। এই চব বন্ধ কৰি ৰাখিছোঁ, সেইকাৰণে ভিতৰত গৰম। ট্ৰেইনৰ ভিতৰত ইমান গৰম, মানে এচিটো চলোৱা নাই যে, অন মানে ট্ৰেইনখন চলিলেহে এচি চলিব। ইমান গৰম ট্ৰেইনৰ ভিতৰত, সেইকাৰণে বাহিৰত ওলাই আহিছোঁ। আৰু ট্ৰেইনখন চলিব টাইম আছে। আমাক ক'ত যাবা? বিহু এইয়া আমি এতিয়া শুই গৈছোঁ। এতিয়া 9:30 বাজিছে। ট্ৰেইন ক'ত পাইছে গম নাপাওঁ, আন্ধাৰ। ৰাতি 3টা বজাত ট্ৰেইনখন আহি শিলিগুৰি পাই গৈছেহি। আৰু আমি ভাবিছিলোঁ 3টাৰ পৰা আন্ধাৰ আমি ষ্টেচনত থাকিব লাগিব নেকি, কিন্তু নহয়। ট্ৰেইনৰ পৰা নামাৰ লগে লগে তাৰ যিবিলাক ড্ৰাইভাৰ আছে, নেপালৰ বৰ্ডাৰ যোৱা সৰু গাড়ী চুমুবিলাক দেখিছে নহয়, তাৰ ড্ৰাইভাৰে আহি একদম মানে নেপাল চিঞৰি আছে। তাৰপিছতে আমি এখন গাড়ীতে উঠিলোঁ, আৰু মোৰ চকু দেখিছে একদম ফুলি আছে। ৰাতি শুব পৰা নাই, ভালকৈ টোপনি অহা নাই। আৰু তাতে আমি চুমুখনতে উঠিলোঁ। আমাৰ লগতে অসমৰ আৰু মানুহ আছিলে গুৱাহাটীৰে, তেহেঁতিও উঠিলে। আন্ধাৰ হৈ আছে, কিন্তু সিহঁতে যাব 5টা বজাত, কাৰণ নেপাল বৰ্ডাৰ খুলি দিব 6টা বজাত। আমি যিটো ইণ্ডিয়া আৰু নেপালৰ বৰ্ডাৰ আছে, সেইটো 6টা বজাতহে খুলি দিব। আমি 6টা বজাতহে যাব পাৰিম। আৰু এতিয়া দেখিছে এয়া 5টা বাজিছে, কিন্তু 5টা বজাতো একদম আন্ধাৰ হৈ আছে তাত। তেনেকৈয়ে গৈছোঁ, কাৰণ আমাৰো ইয়াত ৰখি আমনি লাগিছিলে। এইখনে হৈছে মেচি আই হস্পিটেল, আৰু ইমান ডাঙৰ দেখিছে হস্পিটেলখন, ইমান ধুনীয়া।
যিসকলে আহিছে তেওঁলোকেতো গম পায়ে। আৰু মই আহোঁতে ৰাস্তাত ভিডিঅ' কৰা নহ'ল, কাৰণ যোৱাবাৰ আহোঁতেও মই ভিডিঅ' কৰোঁতে মোক পুলিচে ধৰিছে, বৰ্ডাৰত ভিডিঅ' কৰিব নিদিয়ে। সেইটো কাৰণে প্ৰব্লেম হোৱাৰ কাৰণে মই ভিডিঅ' নকৰিলোঁ। আৰু এইখন হৈছে মেচি আই হস্পিটেল। এয়া হৈছে মেচি হস্পিটেলৰ ভিতৰখন। আমি আহোঁতে বাহিৰত ফৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰি আহিছিলোঁ। আহি পেলাই এনেকৈ ডক্টৰৰ কাৰণে অপেক্ষা কৰিব লাগে, লাইনত থাকিব লাগে। এই চকীবিলাক দেখিছে নহয়, চকীত বহি এজন এজনকৈ লাইনত থাকে আৰু ডক্টৰে মাতে। আৰু ল'ৰাটো মই তেনেকৈ লাইনত বহুৱাই থৈছোঁ। আৰু ইয়াত এজন ডক্টৰে নাচায়, 4-5জন। আৰু যদি আপোনাৰ চকুৰ বেছি প্ৰব্লেম থাকে তেতিয়া 6-7জন 8জন ডক্টৰলৈকে চায় মানে। আৰু ৰুম বাই ৰুম থাকে, ইটো ৰুমৰ পৰা সিটো ৰুমত পঠাই দিয়ে। আৰু এয়া হৈছে চশমাৰ দোকান মানে ভিতৰতে আছে। মেচি আই হস্পিটেলখন একদম ভিতৰত আছে চশমাৰ দোকান। আৰু ইয়াৰ চশমাবিলাক বহুত ভাল, একদম গপচ হয়। আৰু আমাৰ ইণ্ডিয়া মানে অসমতকৈ দাম বহুত কম হয় ইয়াত। আৰু ডক্টৰক দেখুৱাই মেলি ভাত পানী খাই আমি তাতে ৰিটাৰ্ণ হৈছোঁ, কাৰণ আমাৰ ট্ৰেইন আছে ৰাতি 8টা বজাত। আমি শিলিগুৰি পাবহি লাগিব, সেইকাৰণে যিমান সোনকালে পাৰি সিমান সোনকালে ৰিটাৰ্ণ হৈছোঁ। আৰু লগতে আপোনালোকক নেপালৰ টাউনখন অলপ দেখুৱাই দিছোঁ যিমানখিনি পাৰোঁ। আমি আহি শিলিগুৰি 7:30 বজাত পাই গৈছোঁহি। আৰু পাই পেলাই আমি ধুমাধুম ভাত খাইছোঁ, কাৰণ আমাৰ ট্ৰেইনখন আছে যে ট্ৰেইন পাবগৈ লাগিব। আৰু ইয়াৰ শিলিগুৰিটো ভাতৰ ইমান সোৱাদ নাই। ভাত পানী খাই আমি আজৰি হৈ লৈছোঁ। আৰু এতিয়া আমি ষ্টেচনৰ ভিতৰত যাম। আৰু আমি আহি পেলাই ষ্টেচনৰ ভিতৰত ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে ট্ৰেইনখন আহিব ৰাতি, মানে ট্ৰেইন লেট আছে। তাৰপিছত আমি ষ্টেচন মাষ্টৰক সুধিলোঁ, কৈছে ৰাতি 1টা বজাত আহিব। আৰু ইমান কষ্ট হৈছে, দিনটো ইমান কষ্ট, তাতে আহি আৰু ইয়াতো ষ্টেচনতো উপায় নাই, বহি আছোঁ। আৰু আমাৰ লগতে অসমৰ বহুত মানুহ আছিলে য'ত নেপাল গৈছিলে, তেওঁলোকৰো বহুত কষ্ট হৈছে। আৰু ট্ৰেইনখনৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। মই কি উঠিম, মোৰ অৱস্থাই নাই। অৱশেষত ট্ৰেইনখন ৰাতি 1টা বজাত পালেহি। এইখনেই হৈছে আমাৰ ট্ৰেইন। আৰু ইমান লেট ট্ৰেইনৰ এইটোৱে সমস্যা, যেতিয়া লেট হ'ব বহুত লেট হয়। আৰু ট্ৰেইনখন পোৱা কথা আছিলে গুৱাহাটী ৰাতিপুৱা 4-4:30 ভিতৰত, কিন্তু আমি পালোহি ৰাতিপুৱা 9:30 বজাত। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকেও প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।